এইটো আগতে মানে কিয় নানিলোঁ, আগতে আমাৰ এইটো বহুত লাভ হৈছে। আপোনালোকৰ ঘৰতো যদি নাই এইটো আনি লওক। আপোনালোকৰ যদি মটৰচাইকেল বা বাইক আছে বা স্কুটাৰ গাড়ী আছে তেতিয়াহ'লে এইটো আনি লওক। আপোনাৰ বহুত মানে সকাহ হ'ব, আপোনাৰ ভাল লাগিব, গাড়ীখন বহুত পৰিষ্কাৰ হৈ থাকিব। চাওক এইটো লৈ আহিলোঁ ফ্লিপকাৰ্টৰ পৰা খুব কম দামত ৱাশ্বাৰ। এইটো কেনেকৈ লগাই কেনেকুৱা কাম কৰে আপোনাক গোটেইখিনি দেখাই দিম। মই এখন আনিছিলোঁ গাড়ী বিকিবলৈ, এখন বোলো এতিয়া ভিডিঅ' চিডিঅ' নবনাওঁ, এখন এইটোৱে ধুই পেলাই বনাম, মানে ৱাশ্বিং চেণ্টাৰত নিনিয়াকৈ বোলো যে ঘৰতে ধুম, অলপ চাফাকৈ ধুম। বহুত চাফা নহ'ব, পুলিচ চুলিচ নকৰোঁ, গতিকে তেওঁলোকে অলপ পুলিচ চুলিচ মাৰি দিয়ে কেতিয়াবা, গতিকে ঘৰতে ধুম। তো এইটো হৈছে মেইন মেচিনটো, যিটো মটৰটো। ইয়াৰ মানে কি পাৱাৰ আছিলে 1800 ৱাটৰ আৰু 150 বাৰ লিখা আছে, কিন্তু একচুৱেলি 150 বাৰ নহয়, 40 মান বাৰ থাকে। 150 বাৰটো বহুত বেছি হৈ যায়, এইটো প্ৰফেচনেলত থাকে। তো এইটো মানে সেই আৰু ডেমো লিখা থাকে, কিন্তু বহুত ধুনীয়া। মই ইউজ কৰি চাইছোঁ, মানে ব্যৱহাৰ কৰি চালোঁ, লগত কি আহে মই দেখাই দিছোঁ আপোনাক। এটা বাঁহাটোত এইবিলাক চাওক, স্পঞ্জটো আহিছে, এটা স্পঞ্জ আহিছে। এইটো মানে এক্সট্ৰা দীঘল কৰিবলৈ এইটো পাৰিব আছে। লগতে আপোনালোকৰ ঘৰত টেপত লগাই দিবলৈ, মানে টেপৰ পৰা পানীটো ল'বলৈ এইটো আছে। বাকী ইয়াতে লগতে আছে টিঙত, বাল্টিঙত এনেকৈ পানীটো লৈ পেলাই এইটো ফিল্টাৰ লগাব পাৰে, ডাইৰেক্ট সোমোৱাই দিলে হ'ল, মানে বহুত সহজ। তাৰপিছত এইটো আছে, এইটো তাত লাগিব ইনলেটত। তাৰপিছত এইটো আউটলেট পাৰিব, তেনে ইজি মানে গোটেইটো লগাবলৈ। মই ইনষ্টল কৰি চালোঁ। তাৰপিছত বলক, এখন গাড়ী আনি থৈছিলোঁ বিকিবলৈ, তো এখন ধুম, ধুই পেলাই আপোনালোকক পিছত বাৰু ভিডিঅ' দিব লগা হ'লে দি দিম। যদি গাড়ীখন মানে খুব কম চলিছে, ভাল গাড়ী, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। চেণ্ট্ৰ' 2019 ফাৰ্ষ্ট অনাৰ আছে গাড়ীখন। দেখাম বাকীখিনি, খুব কম প্ৰাইজতো আহিব। মই ভিডিঅ'টো গাড়ীখনকে ধুই লওঁ বলকচোন, ধুনীয়াকৈ এইটো মেচিনটো লগাই লওঁ, লগাই পেলাই কেনেকুৱা পানী যায় চাওঁ বলক। গামলাত পানী এক গামলা ভৰাই লৈ, তাৰপিছত এইটো হৈছে ইনলেট পাইপটো। এইটো ধুনীয়াকৈ এইফালে লাগিব হা, এইটো ফিল্টাৰ যোনটো এইফালে আছে সেইটো লাগি যাব, একদম তেনেই ইজি হয়। এনেকৈ টানি পেলাই হৈ গ'ল, এইটো লাগি গ'ল, এইটো লাগি গ'ল। তাৰপিছত এতিয়া লগাব লাগিব আউটলেট পাইপডাল। লগাই পেলাই লওঁ, আউটলেট পাইপডাল ক'ত গ'ল, এইডাল হৈছে আউটলেট পাইপ এইডাল। বাকী এনেকৈ ধুনীয়াকৈ লগাই দিলে অলপ চুইচটো অন কৰি থাকিব নালাগে। ট্ৰিগাৰতে গোটেই একদম অট'মেটিক চিষ্টেম, তাতে অন অফ হৈ থাকিব, মানে ইয়াতে প্ৰেছাৰতে গোটেইখিনি হৈ থাকে। এটা পানী পৰিছিলে, পানী পৰি হৈ থাকিব নহয়, খালি বৰষুণতে তিতিলে, বৰষুণতে থৈ পেলাই বাহিৰত থৈ পেলাই গুচি গ'লগৈ, পাহৰি থাকিলোঁ। তাৰপিছত হ'ল পানী পৰিলেও একো নহয়, মানে বহুত ধুনীয়া ৱাটাৰপ্ৰুফ হয়। এইটো চলিলে এতিয়া পানী টানি আছে হা। এতিয়া প্ৰথমতে পানীটো ওপৰৰ পানীটো অলপ উলিয়াই ল'ব লাগিব, তাৰপিছত চাওক মই দেখাই দিছোঁ কেনেকুৱা হয়। তো আহিব এতিয়া হা, এনেকৈ থাকিব। এতিয়া প্ৰেছাৰ ল'ব, এতিয়া আহিব, এতিয়া আহি গৈছে। মানে পানী চানী পাইপটো সোমাব লাগিব ন কমপ্লিটলি। এইটো আহি গ'ল, এইটো চাওক, এইটো চাওক কি জোৰ পানী। আৰু এনেকৈ পইণ্ট কৰি পেলাই ডাইৰেক্ট মাৰিব নালাগে, এনেকৈ মাৰিব লাগে। পইণ্ট কৰিলে তাৰমানে ডাইৰেক্ট মাৰিলে হেৰি হৈ যোৱাৰ চান্স থাকে। এনেকুৱা স্পীড চাওক, বহুত স্পীড। এনেকৈ মাৰিলে ঠেলি লৈ আহে গাফালে। পইণ্ট কৰিবলৈ কিয় মাৰিব নালাগে, পইণ্ট কৰিবলৈ মাৰিলে মানে কালাৰ চালাৰ গুচি যোৱাৰ চান্স থাকে। পইণ্ট কৰিলে কিমান পাৱাৰ মই আপোনালোকক দেখাই দিছোঁ, চাই লওক, মানে অদ্ভুত পাৱাৰ হৈ যায় পইণ্ট কৰি দিলে। এইটো চাব, পইণ্ট কৰি আপোনাক পাৱাৰটো দেখাই দিছোঁ ইয়াৰ। এইটো চাব দেই, কেনেকুৱা পাৱাৰ, মোবাইল তিতি গৈছে। এইটো চাওক, মই দেখাই দিছোঁ, একেবাৰতে ছিগি দিয়ে মানে ইয়াৰ সলগি গ'লে দেখোন। এই ৰাম, এইটো চাওক চকুৰ নিচিনা কেনেকৈ কাটি যায়, দেখিছেনে কেনেকুৱা পাৱাৰ, কেনেকুৱা পাৱাৰ। গতিকে পইণ্ট কৰিলে কালাৰ যোৱাটো একদম স্বাভাৱিক কথা। দেখিছে কেনেকুৱা ফুটা ফুটা কৰিলে লগত, লগতে মানে এইটো যদি হাতত লাগে একদম হাতটো আগত একেবাৰে নিদিব। পইণ্ট কৰি পেলাই কি পাৰিলে নিদিবই, হাত একদম তেজ উলিয়াই দিব, লগতে ছিগি দিব। তো চাওক, এতিয়া পানী মাৰিলোঁ গোটেই গাড়ীখনত। এইটো এতিয়া অলপ হেৰি কৰিব লাগিব, এনেকৈ কৰি লৈ এনেকৈ দিগদাৰ হয় অকলে কৰিবলৈ। এখন গাড়ীখন আকৌ টিচাৰৰ কাৰ দেই, প্ৰিন্সিপালৰ কাৰ আছিলে, তেখেতৰ গাড়ী, তেখেতে নতুন গাড়ী ল'লে। এই টিচাৰ্ছ হেৰি লাগি আছে,
এইবিলাক খলকাই আনি থাকক, টিচাৰ্ছ ডে সেই লগত লাগি আছে। গাড়ীখন খুব কম দামত দিয়া হ'ব দেই। এখন গাড়ী দিয়া হ'ব 275 অনলি। তো এখন ধুই লওঁ, ধুই কৰি লৈ পেলাই পাৰিলে ভিডিঅ'টা বনাম। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে, ফাৰ্ষ্ট অনাৰ গাড়ী, টায়াৰ চায়াৰ চব বহুত ধুনীয়া হৈ আছে। 47 নে 48 চলিছে, চব ধুনীয়া। এতিয়া মই স্প্ৰেটো পানীটো মাৰি লৈ এতিয়া বালিটো গুচি যায়গৈ না, ওপৰৰ পৰা এনেকৈ মাৰি নিবলৈ, বালিটো গুচি যাব তেতিয়া, ধূলি বালি লাগি থাকে নহয়। মজা। মই ভাবিছোঁ দেই, মই কালি যেতিয়া ইউজ কৰিছোঁ এতিয়াই গম পাইছোঁ, আগতে কিয় নানিলোঁ এইটো। আগতে আমাৰ সেইটো বহুত ধুনীয়া পৰিষ্কাৰ হৈ থাকিলে হয়। এতিয়া মাইক্ৰ' ফাইবাৰ এখন লৈ চেম্পুখিনি মাৰি ল'ম। চেম্পু হ'লে কেনেকুৱা হয় চাব আপোনালোকে, মই দেখাই দিম। মজা। কিন্তু দেখোঁতে কেমেৰাত যেনেকুৱা লাগিছে, কিন্তু আচলতে তাতকৈ বহুত জোৰটো বহুত বেছি। কিন্তু তাৰপিছতে এজন য'ত তলটো নিছিলোঁ, এতিয়া সিফালৰ পৰা ঘূৰিব লাগিব, মানে পিছৰ ফালে ল'ব লাগে, এতিয়া দুইটা চাইডে ঘূৰিবলৈ ভাল, তেতিয়াও হ'ব। এতিয়া এখন চাফা কৰিলোঁ, চাফা কৰি মই এতিয়া হেৰি দি দিম, কি কয়, পানীখিনি কিমান গৈছে চাওক, পানী খুব কম যায়, একদম অকণমানে পানী যায়। সেইটো চাই লওক, এনেকৈ পানী এক গামলা গোটেই গাড়ীখন ধুই হৈ যাব। হয়তো মই নতুন কাৰণে এটিমান বেছি লাগিব, কিন্তু এক গামলা হ'লে গাড়ী গোটেই চেম্পু টেম্পু দি গাড়ী ধুই হৈ যাবগৈ, খুব কম পানী লাগে। তো নেক্সট চেম্পু টেম্পু দি বাকী দেখাম আৰু, পানী চানী মাৰিলেও ধুনীয়াকৈ চেম্পু টেম্পু দি পেলাই চেম্পুটো কেনেকৈ দিয়ে চাওক, বহুত ধুনীয়াকৈ চেম্পু ওলায়। মানে চেম্পু কেনটো যিটো কেনন থাকে, কি ফৰ্ম কেনন, এইটো বস্তুটো অলপ হেৰি দিছে, ফৰ্ম কেননটো অলপ সৰু দিলে। মই দেখাই দিছোঁ ফৰ্ম কেননটো এইটো, কিন্তু ফৰ্ম কেননটো ভাল নহয় ইমান, লগত অহা ফৰ্ম কেননটো এক্সট্ৰাকৈ ফৰ্ম কেনন কিনিব পাৰে, সেইটো 800 মান টকা লয়। সেইটো ফৰ্ম কেনন দিলে একদম মানে কিবা বগা হৈ যাব, গোটেই বৰফ পোৱাৰ নিচিনা লাগিব। সেইটো ফৰ্ম কেনন যদি লৈ আহে আপুনি, চেম্পু মাৰি দিলে একদম বৰফ পোৱাৰ নিচিনা লাগিব। তো এতিয়া এইটো মই দেখাই লওঁ বাৰু, চাই লওক কেনেকুৱা লাগে। এতিয়া মই এই ফৰ্মটো মাৰিলোঁ, ফৰ্মটোত মানে কিবা গাড়ীত হোৱা চেম্পু থাকে, কিন্তু মানে মই এতিয়া চেম্পু নাই জেগা, ক্লিনিক প্লাছ চেম্পুকে লগাই দিওঁ। চেম্পুৰ অৰ্ডাৰ দিছোঁ, অহা নাই, অনলাইনতে দিলোঁ, গতিকে আকৌ অফলাইন কিনি নাথাকিলোঁ আৰু। এইটো চেম্পু 3টা পেকেট মই ভৰাই দিম এইখিনিত পানীত। প্ৰথম মোবাইলটো এইখিনি থৈ দিওঁ, এই হাততে লৈ থাকোঁ। এইটো হৈছে চেম্পু, চেম্পুটো খুলি লোৱাতকৈ বটলটোকে খুলি ল'ব লাগে। তো এটা চেম্পু দিছোঁ, তাৰপিছত চেম্পু অলপ বেলেগকৈ খোলা গ'ল। পিছল যে, তিনিটা ভৰাই লৈ দুটা দিলে হৈ যাব হ'বলা, দুটা দিলে হ'ব দে, দুটাই দি দিওঁ। হৈ যাব এইখিনি চেম্পু, দুটা চেম্পু ভৰাই দিছোঁ, বেছি দিয়া নাই দেই, অলপ ফেনটো কম মাৰিব পাৰে, একো নহয়। তাৰপিছত এই চেম্পু লগোৱা এইটো লগাই দিব লাগিব দে। চৰি, ক'ত লগাব গৈছোঁ, মোৰখিনিখন ধুনীয়াকৈ মাৰি এইটো ইয়াত কেপেনাটো ধুনীয়াকৈ এইটো লগাই দিলে হ'ল, হয়নে? এইটো এতিয়া চাওঁ বলক, মই হাতখন অকণমান মচি লওঁ। আৰু গাড়ী ধুওঁতে সদায় মাইক্ৰ' ফাইবাৰ কাপোৰ ইউজ কৰিব হা, এনেকুৱা ধৰণৰ মাইক্ৰ' ফাইবাৰ কাপোৰ থাকে। মই দেখুৱাই দিছোঁ আপোনাক, ভালকৈ দেখিছে নাই জানো। গাড়ী ধুওঁতে বা মচোঁতে এনেকুৱা মাইক্ৰ' ফাইবাৰবিলাক ইউজ কৰিব, তেতিয়া দাগি নহয় গাড়ী হা, এখন হৈছে মাইক্ৰ' ফাইবাৰ। আৰু এইটো কোম্পানীৰ মাইক্ৰ' ফাইবাৰ কাপোৰ কিন্তু বহুত ভাল পাইছোঁ। এইটো হৈছে কি কোম্পানী, চফ্ট স্পুন, এইটো কোম্পানীটো এমাজনৰ পৰা আনিছিলোঁ, বহুত ধুনীয়া মাইক্ৰ' ফাইবাৰ। এইবিলাক লোকেল হয়, কিন্তু এখন বহুত ধুনীয়া, মই লোকেলটো দি এইটো ধুম, কিন্তু মচোঁতে এখন মচিম, বহুত ধুনীয়া হয়। তো বলক চেম্পুটো মাৰিছোঁ এতিয়া, মই হাতখন মচি ল'লোঁ।
এইটো হৈ গ'ল। এইটো এনেকৈ লৈ থাকি দিই অলপ, একো নহয় কিন্তু বস্তুটো। এতিয়া চেম্পু আহি যাব, এতিয়া এই চেম্পু আহি গৈছে। এই ৰাম, গোটেই কেমেৰা চেমেৰা লাগি দৌৰ মাৰিছোঁ অলপ, পইণ্ট কৰি লৈছোঁ যে অলপ বহল কৰি লওঁ। সেইকাৰণে কি ধুনীয়া হৈ গৈছে চেম্পু, দুটা চেম্পুহে দিছোঁ। এই বহুত ধুনীয়া হৈছে, কিন্তু এইটো হেৰিটো অহা আৰু ভাল হ'ল হয়, অলপ স্প্ৰে টাইপৰ কৰিলোঁ ৰ'ব। অঁ কেমেৰাত ধোৱা মানুহটো নাই নহয়। নাহিবা, তুমি দূৰত থাকা, তাৰপৰা গৈ থাকা। তুমি সিফালে যাচোন অলপ, অলপ দূৰত যোৱা, এই দূৰত যোৱা। হ'ব দিয়া এতিয়া। এতিয়া ধুই হৈ গ'ল, মানে চাফ চেম্পু টেম্পু দি ধুনীয়াকৈ ধুলোঁ, ধুই পানী চানী মাৰি দিলোঁ, অলপ সময় থৈ দিলোঁ। এতিয়া ধৰক শুকাই গ'ল গাড়ী, অলপ শুকাইছে আৰু বেছি সময় শুকোৱা নাই। তো এতিয়া গ্লাছত ক'ৰবাত পানী চানী ৰখিছে নেকি এনেকৈ ধুনীয়াকৈ মচি কাচি দিওঁ। তাৰপিছত অলপ ক'ৰবাত পানী চানী ৰখিলে মুচি দিলে গাড়ীখন চাফা হৈ গ'ল। ৱাশ্বিঙত নিয়া নিচিনা নহয় 100%, তথাপিতো বহুতখিনি মানে আগৰ মটৰ ধুলে যেনেকুৱা হয় বা হাতে পানী দি ধুলে যেনেকুৱা হয় তাতকৈ মানে বহুত গুণে বেছি ভালকৈ চাফা হয়, আৰু তলৰ বোকাবিলাক বহুত ধুনীয়াকৈ গুচি যায়গৈ। তো এখন গাড়ী একচুৱেলি মই বেচিবই আনিছোঁ। এখন গাড়ী 2019 জুলাই মাহৰ ফাৰ্ষ্ট অনাৰ টিচাৰ্ছ কাৰ এখন, শিক্ষকৰ এজনৰ কাৰ, শিক্ষক নহয় একচুৱেলি প্ৰিন্সিপালৰ, টিচাৰ্ছ ডে ল'গ লাগি আছে, লগাই থৈছে। তাৰপিছত সিফালেও লাগি আছে, ইয়াতে সেই বেক চাইডে তাতে লাগি আছে টিচাৰ্ছ ডে। তাৰপিছত ইয়াতো লগাইছিলে, তেনেকৈ গোটেইখন লাগিয়ে আছে, এইখিনি সলকাই দিব লাগিব কথাখিনি। তাৰপিছত গাড়ীখন ফাৰ্ষ্ট অনাৰ 2019 চেণ্ট্ৰ'। ইয়াতে আপোনাৰ কোনো ধৰণৰ মানে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, কোনো ধৰণৰ এক্সিডেণ্টেল একো নাই, ইঞ্জিন মাখন হৈ আছে। মানে চাই লওক, এইবিলাক চিলবিলাক চাই লওক, ক'ৰবাত কিবা আছে নেকি। তো মই এখন ডিটেইলছ ভিডিঅ' বনাই দিম। তো এইটো ইণ্টেৰিয়ৰ চাওক, আৰু এইটো এক্সটেৰিয়ৰ এখন চলিছে 47 চামথিং। মই পিছত এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই দিম। যদি ল'বলৈ মন আছে তো স্ক্ৰীনৰ নাম্বাৰত কল কৰিলেই হ'ল। গাড়ী একদম পিয়ৰ অৰিজিনেল, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট, ইঞ্জিন মাখন। খালি স্ক্ৰীনৰ নাম্বাৰত কণ্টেক্ট কৰিব যদি ল'বলৈ আছে, নহ'লে এক্সট্ৰাকৈ মই ভিডিঅ' এটা বনাম মই গাড়ীখনৰ। ধন্যবাদ।